Hi guys, মই ৰাজেৰণে আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজৰ আখললৈ আৰু লৈ আহিছোঁ আপোনালোকে দেখি মোৰ কিতাপ আৰু মোৰ পিছফালে নাম দেখি পেলাই আপোনালোকে গম পাইছে মই আহিছোঁ লক্ষী পূজা স্পেচিয়েল এপিছ'ড লৈ পেলাই লক্ষী পূজাত মই কি ভোগ বনালোঁ কেনেকৈ বনালোঁ তাৰ ৰেচিপিসহ মই আহি আছোঁ আপোনালোকৰ ওচৰলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ। যিখিনি মই ৰেচিপি আপোনালোকক দিম বুলি কৈছিলোঁ অলৰেডি ৰেচিপিখিনি দিম বাৰু তাৰ ভিতৰত মই এতিয়া দেখুৱাই লৈছোঁ মই পূজাৰ ভোগ হিচাপে কি বনালোঁ। এইটো বনালোঁ এইটো চাউলৰ ক্ষীৰ যিটো ৰেচিপি অলৰেডি আপোনালোকে অলপ পিছত পাব। এইটো হ'ল মুগ দাইলৰ হালোৱাও একচুৱেলি নহয় এইটো ক্ষীৰেই হৈছে হালোৱা টাইপতে বনাইছোঁ মুগ দাইলৰ। তাৰপিছত এইটোতো আৰু কোনে কি কয় নাজানো মইতো চেপিটং বুলি কওঁ। যিটো লক্ষী পূজাৰ মেইন চিৰা নাৰিকল চেনিৰ এইটো। তাৰপিছত এইফালে প্ৰসাদ আছে আৰু ফলহাৰ ভিতৰত কাটি থকা হৈছে গতিকে বস্তু এইখিনিয়ে। তাৰপিছত অলপ পিছত আহি আছোঁ ৰেচিপি হ'ব। কেনেকুৱা লাগে? ভাল লাগিলে, কিমান হ'ল? বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। কেনেকুৱা? ভাল লাগিলে, বঢ়িয়া, ভাল কমেণ্ট অহা নাই হয়তো ভাল হোৱা নাই নেকি? মজা মজা বহুত ভাল হ'ল। বাকী ৰাইজসকলে কেনেকুৱা পাইছে? কেনেকুৱা একান্ত মনেৰে খাই আছোঁ। মজা হ'ল। প্ৰথমে লৈ আহিছোঁ মই লক্ষী পূজা বুলি বনোৱা পায়সৰ ৰেচিপিটো। পায়সখিনি বনাবৰ কাৰণে মই এটা প্ৰেছাৰ কুকাৰে ল'লোঁ, লৈ তাতে দিলোঁ 2 চামুচ বাটাৰ আৰু তাক অকণমান মিডিয়াম ফ্লেমত দি তাক বাটাৰটো মেল্ট হ'ব দিলোঁ। বাটাৰটো মেল্ট হওঁতে তাতে দিলোঁ মই 3টা মানে খুন্দি লোৱা ইলাইচিকেইটা দি তাৰ যেতিয়া অকণমান বাটাৰটো মেল্ট হ'ব ইলাচিকেইটাও গোন্ধও ওলাব তেনেকুৱালৈকে মই ইয়াত ভাজি লৈ মই ইয়াতে দি দিম আপোনাৰ অকণমান ডালচেনি পাউডাৰ। ইলাচি আৰু ডালচেনি পাউডাৰৰ যিটো ফ্লেভাৰ আহিব সেই ফ্লেভাৰটো বিৰাট ধুনীয়া মানে পায়সখিনিত ফ্লেভাৰটো আহিব। তাতে মই দিলোঁ কাজু বাদামখিনি মই তাক মানে অকণ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লৈছোঁ। কাজুখিনি অলৰেডি মোৰ ভজা হৈয়ে গৈছে। ভজা হৈ যাওঁতে ইয়াতে মই এতিয়া গাখীৰখিনি দি দিম। অলৰেডি দেখিছে আপোনালোকে কাজুখিনি প্ৰায় ব্ৰাউন কালাৰ হৈ গৈছে। ইয়াতকৈ বেছি আৰু নাভাজিব, ইয়াতকৈ বেছি ভাজিলে আকৌ পিছত তিতা লাগি যাব। ভাজি পেলাই তাতে মই গাখীৰখিনি দি দিম। গাখীৰ মই আমুল তাজা গাখীৰ লৈছোঁ যিহেতু অকণমান ডাঠ হয় গতিকে পগাওঁতেও অকণ কম সময় লাগিব। গতিকে মই ইয়াতে লৈছোঁ 3 লিটাৰ আমুল তাজা গাখীৰ আৰু গাখীৰখিনি মই ভালকৈ ইয়াক এতিয়া পাগ আহিবলৈ দিম। অলপ যেতিয়া অলপ গৰম হ'ব আৰু মানে ধৰক উতল অহাৰ আগত উতল নাহোঁতে এনেই অলপ কুহুমীয়া টাইপৰ অলপ গৰম এটা হয় ন, মই তেতিয়াই তাতে বাকী হেৰিখিনি আৰু চাউল দি দিম। চাউল মই সাধাৰণতে 1 লিটাৰ গাখীৰত 1 মুঠিহে চাউল লওঁ। পৰিমাণটো আপোনাক দেখাই আছোঁ চাউলখিনি দিওঁতে। তেতিয়া মানে ক্ষীৰটো পাকটো বৰ ধুনীয়া উঠে। মানে চাউল বেছিকৈ দিলে পিছত ক্ষীৰটো ইমান ভাল নহয়। গতিকে মানে লিটাৰ হিচাপত আপোনালোকে যদি চাউলটো দিয়ে মেইন পায়সৰ মেইন আপোনাৰ টেষ্টটো সেই তাতে উঠে আপোনাৰ চাউলৰ পৰিমাণটোৰ ওপৰত। তেতিয়া ধুনীয়াকৈ সি মানে ভাগি যায়, ভাত হৈ নাথাকে। কিছুমানে বনালে হয় পায়সটো মানে পায়স নহয় ভাত মানে তেনেকুৱা গাখীৰ ভাত তেনেকুৱা কিছুমান মানে হয়, ক্ষীৰ বুলি ক'বগৈ নোৱাৰি তেনেকুৱা হয়। একচুৱেলি সেইকাৰণে হয় যে গাখীৰৰ পৰিমাণ আৰু চাউলৰ পৰিমাণটোৰ ওপৰত নিৰ্ভৰ কৰে গোটেই আপোনাৰ পায়সৰ ৰেচিপিটো। গতিকে মই এতিয়া 3 লিটাৰ আপোনাৰ গাখীৰ লৈছিলোঁ গতিকে এই চাউলো মই 3 মুঠিয়ে ল'ম। এই মুঠিটোৰ 3 মুঠি ল'ম। তেতিয়া আপোনাৰ পগাওঁতে অলপ সময় লাগিব, প্ৰায় 1 ঘণ্টামান ইয়াক মই গাখীৰতে পগাব লাগিব।
তেতিয়াহে ইয়াৰ আচল টেষ্টটো উঠিবগৈ আৰু তাৰ যেতিয়া কনচিষ্টেঞ্চিটো বিৰাট ধুনীয়া হয় আৰু যেতিয়া পায়সৰ কনচিষ্টেঞ্চিটো আৰু চাউলটো ভাগি যেতিয়া যাব তেতিয়া একদম পূৰা টেষ্টি পায়সটো টেষ্টি বনাব। সাধাৰণতে মই ক্ষীৰ কেনেকৈ বনাওঁ কাকো সাধাৰণতে জনোৱা নাছিলোঁ, কিন্তু আজি মই বনাই শ্বেয়াৰ কৰিছোঁ। তাতে মই কিছুমান স্পেচিয়েল সামগ্ৰী দিওঁ যিখিনিয়ে মোৰ পায়সটোক বহুত টেষ্টি কৰি তোলে। মানুহে সুধিবলৈ বাধ্য হয়, মই চাউলৰ পায়স বনালেও মানুহে সুধিবলৈ বাধ্য হয় মানে আপুনি পায়সটো কিহেৰে বনাইছে, মানে চাউলটো ইমান ধুনীয়াকৈ গলি যায়। গতিকে সেই আপুনি প্ৰথম ছিক্ৰেটটো হ'ল সেইটো। ইয়াতে দ্বিতীয় ছিক্ৰেটটো এইটো, মানে মই ইয়াতে আধা চামুচমান ভেনিলা এচেঞ্চ দি দিলোঁ। তেতিয়া দিলেও আকৌ ফ্লেভাৰটো এটা বেলেগ হৈ যায়। গতিকে প্ৰথম ছিক্ৰেটটো হ'ল 1 লিটাৰ গাখীৰত এমুঠি চাউল, আপুনি যিমান লিটাৰ গাখীৰ লয় সিমান মুঠি চাউল, তাতে ভেনিলা এচেঞ্চ। তাৰপিছত এইখিনি একদম ধুনীয়াকৈ পাক আহিব লাগিব। তাৰপিছতে মই ইয়াত যিখিনি মোৰ ড্ৰাই ফ্ৰুটছ আছে আৰু ড্ৰাই ফ্ৰুটছ মই এইটো এটা কাজু দি থৈছোঁ, বাকী যি মোৰ ওচৰত এতিয়া ড্ৰাই ফ্ৰুটছ আছিল সেইখিনি মই ইয়াতে দি দিম। আপোনালোকে তেনেকৈ মিক্স ড্ৰাই ফ্ৰুটছ আহে সেইখিনি ইউজ কৰিব পাৰে আৰু নহ'লে এনেই নৰ্মেল কাজু বা এনেকৈ দিয়ে দিব পাৰে, কিচমিচ কাজু এনেকৈ দিও দিব পাৰে। এইটো আপোনালোকৰ কথা, আপোনালোকে ড্ৰাই ফ্ৰুটছ কি ইউজ কৰে। মই সাধাৰণতে যি থাকে মই কেতিয়াবা ড্ৰাই ফ্ৰুটছ মিক্স ড্ৰাই ফ্ৰুটছৰ পেকেটবিলাক পায় সেইবোৰ আনি দিওঁ। এতিয়া মোৰ হাতত যিকেইটা ঘৰত আছিলে মই সেইকেইটাকে দিলোঁ, দি পেলাই ইয়াত মই বনাই ল'লোঁ। একদম পূৰা পাক আহিব আৰু পাক এই আপোনালোকে দেখিছে পূৰা পাক আহি গৈছে আৰু এনেকৈ প্ৰায় মই 1 ঘণ্টামান তাক মানে মিডিয়াম ফ্লেমত মই 1 ঘণ্টামান তাক পগাওঁতে একদম ধুনীয়া এটা কনচিষ্টেঞ্চি আহি যাব। ইয়াতে যিহেতু মোক গাখীৰ 3 লিটাৰহে লৈছোঁ, মোক অকণ পায়স সৰহকৈ লাগিব, যে কনচিষ্টেঞ্চিটো আৰু অকণ মানে ভাল কৰিবৰ কাৰণে মই ইয়াতে, কাৰণ বেছিকৈ পগাই থাকিলে সেইটো ক্ষীৰটো কমি গৈ থাকিব। গতিকে যাতে ক্ষীৰটোও নকমক আৰু কনচিষ্টেঞ্চিটো মই বিচৰা ধৰণে হওক, সেইকাৰণে কৰিলোঁ কি মই 3 চামুচ কৰ্ণফ্ল'ৰ ল'লোঁ। পানীত ধুনীয়াকৈ মিলাই কৰ্ণফ্ল'ৰখিনি মই ইয়াত দি দিলোঁ। কৰ্ণফ্ল'ৰ দিলে জানেই বস্তুটো পূৰা আপোনাৰ ডাঠ হৈ আহিব। এতিয়া অলৰেডি ইয়াক আকৌ মই 15-20 মিনিটৰ কাৰণে তাক আকৌ মই পগাম। প্ৰায় হ'লহি, বেছি সময় নালাগে। ৰেচিপিটো মই আপোনাক দেখুৱাবৰ কাৰণে বেছি সময় নালাগে, কিন্তু বনাবৰ কাৰণে প্ৰায় 1 ঘণ্টা সময় মোৰ প্ৰয়োজন হয়। আৰু ইয়াৰ মাজতে মই ইয়াতে মিঠৈ দিছিলোঁ, প্ৰায় আধা কেজিমান মিঠৈ মই ইয়াতে দিছিলোঁ, কিন্তু মই মিঠৈটো দিওঁতে আপোনালোকক ভিডিঅ'টো দেখুৱাব, ভিডিঅ'টো একচুৱেলি মোক কৰা নহ'ল সেই সময়ত, কিন্তু সেইকাৰণে মই কৈ দিছোঁ যে মই তাত আধা কেজিমান ইয়াতে মই গাখীৰটো পগাই থাকোঁতে আধা কেজিমান মিঠৈ মই ইয়াত দি দিছিলোঁ। মানে মই এইটো হেৰিয়াৰ কি কয় চেনীৰ আজি বনোৱা নাই, মই মিঠৈ দি বনাইছোঁ। অলৰেডি আপোনালোকে দেখিছে ধুনীয়াকৈ একদম ডাঠ হৈ আহি আছে আৰু যিমানেই উতলিছে সিমানেই এটা ধুনীয়া গোন্ধ, গোটেই পাকঘৰটো মহলাই যোৱাকৈ ধুনীয়া গোন্ধ ওলাই গৈছে। নেক্সট মই ভোগটো বনালোঁ মগু দাইলৰ পায়স বনাবৰ কাৰণে মই মগু দাইলখিনি অলপ আধা ঘণ্টামান মই তিয়াই থ'লোঁ। আমাৰ যিটো তেল বিয়লি মগু সেইখিনি তিয়াই থৈ সেইখিনি ভালকৈ ধুই পেলাই মই পেষ্ট বনাই ল'লোঁ। মিক্সিত দি পানী অলপ দি পেলাই তাক মই পেষ্ট বনাই ল'লোঁ। তাৰপিছত মই এটা কেৰাহী গৰম কৰিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছতে মই তাতে দিলোঁ 100 গ্ৰামমান ঘিখিনি ভালকৈ যেতিয়া মোৰ গৰম হ'ব, ঘিখিনি ভালকৈ গৰম হ'ব লাগিব। যেতিয়া একদম ধুনীয়াকৈ গৰম হৈ যাব তেতিয়া মই তাতে দি দিলোঁ 3টা ইলাচিকেইটা মই এনেই হাতেৰে ক্ৰাছ কৰি পেলাই মই ইলাচিকেইটা দিলোঁ। ইলাচিকেইটা দি যেতিয়া ইলাচিৰ ধুনীয়া গোন্ধ এটা আহিব, তাৰপিছত অলপ সময় ভাজিব লাগিব আৰু ভাজি লোৱাৰ পিছত ধুনীয়া গোন্ধ এটা আহিব। এই গোন্ধটো অহাৰ লগে লগে তাৰপিছত মানে সেইখিনি সময় আপুনি অকণ ভালকৈ ভাজিব লাগিব। ইয়াতে আপোনাৰ ইলাচিখিনি ভাজোঁতেই যিটো গোন্ধ ল'ব সেইটোৱে পিছত বহুত টেষ্ট এটা আনিব। এইখিনি অলৰেডি মই ভাজি আছোঁ। ভাজি হোৱাৰ পিছত এইখিনি মই মগু যিখিনি মই তিয়াই থৈছিলোঁ সেইখিনি মই মিক্সিত দি পেলাই পানী অলপ দি পেষ্ট বনাই ল'লোঁ। পেষ্ট বনাই লৈ সেই পেষ্টখিনি মই ইয়াতে দি দিলোঁ। এইখিনি মই এতিয়া ভাজিব লাগিব। এতিয়া আপুনি দেখিছে ঘিখিনি উপঙি আছে আৰু ভাজিব লাগিব। এইখিনি অলপ সময় ভালকৈ ভাজিব লাগিব। এটলিষ্ট মই এইখিনি ভাজোঁতে মোৰ 20 মিনিটমান সময় লাগিছে, কিন্তু ভিডিঅ'টোত কাটি আপোনালোকক মই দেখুৱাই আছোঁ।
যিহেতু গোটেই ভিডিঅ'টো মই লক্ষী পূজাৰ গোটেই বস্তুখিনি আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। সেই ডাঙৰ হৈ যাবৰ কাৰণে মই ৰেচিপিবিলাক একদম মানে কাটি আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছতে ভাজি থাকোঁতে আপোনালোকে দেখিছে অলৰেডি এনেকৈ তলত ধৰি যোৱা নিচিনা হৈ যাব। তলত ধৰি যাবলৈ নিদিব, আপোনালোকে একদম কণ্টিনিউৱাছলি এইটো সময়ত খুব কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব যাতে তলত নধৰে। ঘিখিনি যেতিয়া ঘিখিনি অলৰেডি শুকাই যাব, শুকাই যোৱাৰ পিছত আকৌ এনেকৈ ভাজোঁতে কি হ'ব, তাৰপৰা ঘিটো আকৌ ৰিলিজ হ'ব। ৰিলিজ হোৱাৰ পিছত আপোনালোকে দেখা পাব মানে কেৰাহীটোত যিখিনি আপুনি মগু পেষ্ট দিছিলে, সেই পেষ্টখিনি কেৰাহীটোত পিছত নধৰা হৈ যাবগৈ। মানে সেই নধৰা হৈ যোৱাৰ লগে লগে তেতিয়ালৈকে আমি ভাজিব লাগিব। আৰু এই ভাজি থকাটোৱে মেইন এই আপোনাৰ মগু দাইলৰ খিচিৰি। অকণমান কষ্ট হয়, তথাপিও সেই তেনেকুৱালৈকে ভাজিব লাগিব যাতে ঘিউখিনি একদম ৰিলিজ হৈ যাব আৰু কেৰাহীৰ তলৰ পৰা এৰাই যাব নিজে নিজে। তাৰপিছত তেনেকুৱা যেতিয়া হ'ব তেতিয়া তাতে অকণমান আপুনি অলপ নহয়, গোটেই গাখীৰখিনি দিব নালাগে, অলপ গাখীৰ দি পেলাই তাক আকৌ ধুনীয়াকৈ লৰাই দিব লাগিব। মানে গোটেই গাখীৰখিনি একেলগে দি দিলে কি হ'ব, গোটা বাঢ়ি যাব। এতিয়া সেই গোটাটো নহ'বৰ কাৰণে অলপ গাখীৰ প্ৰথমতে দি আপুনি গোটেইখিনি আকৌ ধুনীয়াকৈ তাক মিক্স কৰি দিব লাগিব। গোটেইখিনি আপুনি এনেকৈ মিক্স কৰি দিয়াৰ পিছৰ পৰ্যায়তহে আপুনি বাকীখিনি গাখীৰ আকৌ এড কৰিব পাৰিব। অলৰেডি মই গোটেইখিনি এনেকৈ ভাঙি দিলোঁ। ভাঙি দিয়াৰ পিছত মই দেখা পালোঁ যে তাত তেনেকুৱা কোনো গোটা হৈ যোৱা নাই। গোটা হৈ নোযোৱাৰ কাৰণে আৰু অলপ গাখীৰ মই ইয়াত দি দিলোঁ। দি পেলাই আকৌ ধুনীয়াকৈ তাক আকৌ ভাজি থাকিলোঁ। ভাজি যেতিয়া দেখিলোঁ যে গোটেইখিনি মানে গোটা নোহোৱা হৈ গ'ল আৰু এটা কনচিষ্টেঞ্চিত আহিলে, দিয়াৰ লগে লগে মই বাকী যিখিনি মোৰ গাখীৰ আছিলে সেই গোটেই গাখীৰখিনি মই এতিয়া দি দিম। দি পেলাই তাক আকৌ লৰাই দিম ধুনীয়াকৈ। লৰাই দি মানে মিক্স কৰি দিম আৰু গাখীৰখিনিৰ লগত যাতে মই যিটো মোৰ বেটাৰ টাইপৰ হৈছিলে সেই বস্তুটো যাতে আকৌ মিক্স হৈ যায়, তাৰ কাৰণে মই তাক ভাজিব লাগিব অলপ সময়। ভাজি একচুৱেলি নহয়, এইটো সিজাব লাগিব। সিজাই থাকিলে আপোনালোকে দেখা পাব যে গোটেই বস্তুটো একদম ধুনীয়াকৈ মিক্স হৈ গৈছে। গাখীৰখিনি আৰু মগু দাইলৰ হেৰিখিনি গোটেইখিনি মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পিছতে মই তাতে দিলোঁ আধা কাপ চেনি দি পেলাই তাক আকৌ মই অকণ লৰাই দিম। তাৰপিছত মই ড্ৰাই ফ্ৰুটছ যিখিনি আছে সেই ড্ৰাই ফ্ৰুটছখিনি মই ইয়াতে দি দিম। ড্ৰাই ফ্ৰুটছত মই ল'লোঁ আপোনাৰ কিচমিচ দিলোঁ। কিচমিচখিনি দিলোঁ। তাৰপিছত আৰু মোৰ হাতত যিখিনি মোৰ মানে আপোনালোকৰ হাতত যিখিনি ড্ৰাই ফ্ৰুটছ আছে আৰু সেই গোটেই ড্ৰাই ফ্ৰুটছখিনি আপোনালোকে দি দিব পাৰে। যি ড্ৰাই ফ্ৰুটছ দি আপোনালোকৰ নিজৰ কথা। মোৰ ঘৰত যি আছিলে মই অলৰেডি ড্ৰাই ফ্ৰুটছ সেইখিনিকে দি গৈছোঁ এফালৰ পৰা। মোৰ হাতত টুটি ফুটি আছিলে, টুটি ফুটিখিনি মই ঘৰতে বনোৱা, সেইখিনি দিলোঁ। তাৰপিছত আপোনাৰ বাকী যি ড্ৰাই ফ্ৰুটছ আছিলে দিলোঁ। দিয়াৰ পিছত আপোনালোকে দেখিছে একদম কনচিষ্টেঞ্চিত আহি গৈছে আৰু হৈ গৈছে মোৰ অলৰেডি।